Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলৰ দ্বিতীয়টো দহি বটা ভিডিঅ' হয়। মই এখন চাদৰত কেনেদৰে দহি বাতিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। মই দহি বাতিবলৈ এখন চাদৰখন ভালদৰে চিলাই লোৱা হ'ল আৰু এই সূতাখিনি ভালদৰে লৈ লৈছোঁ বগা দিম ইয়াত আৰু এই পাৰ্পল কালাৰৰ গুলিটো তেতিয়া কালাৰটো অলপ ওলাই ল'ব আৰু কাপোৰযোৰত মানে পাৰ্পল টাইপৰ অলপ চাইনিং মাৰে। তো এইটো সূতাই দিলোঁ মই ফাৰ্ষ্ট টাইম এনেকৈ দি লৈছোঁ। দুটা তিনিটামান গাঁঠি ভালদৰে টানকৈ মাৰি লৈছোঁ আৰু এনেকৈ বগাকৈ সূতাখিনি উলিয়াই লৈ লৈছোঁ ভালদৰে। এনেদৰে মই গাঁঠি দি বনাই যাম। মই এনেদৰে দহিখিনি এই পদ্ধতিটো দহি বাতিবলৈ ভাল হয়, এনেকৈ সোনকালেও হয় আৰু মই যিটো সুবিধা সকলোৰে বেলেগ বেলেগ হয়, মই এনেকৈ বেছি ভাল পাওঁ কৰি আৰু সূতাখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'বও পাৰে, কিন্তু মই এনেকৈ দীঘল কৰি লৈছোঁ তেতিয়া মই লাইনকৈ ফালৰ পৰা গাঁঠি কাটি যাব পাৰিম। এই দহিৰ জোখটো মই 2টা আঙুলি দি লৈছোঁ, তেতিয়া মানে 2টা আঙুলি জোখত দিছোঁ। এইটো স্কেলৰ সহায়তো ল'ব পাৰে, সমানটো কিমান ঘন কৰে কিমান হেৰেঙা কৰে সেইটো নিজৰ কথা। মই 2টা আঙুলি দিয়ে ইমানটো জোখতে ৰাখি গৈছোঁ। এয়া মোৰ দহি বটা সম্পূৰ্ণ হৈ গ'ল। মই কম সময়তে দহি বাতিলোঁ আৰু এনেদৰে আপোনালোকে বাতিব। কিছুমানৰ নিজৰ সুবিধা মতে বাতিব পাৰে, এনেদৰে বাতিলে সোনকালে হয়। দহিখিনি মই পাৰ্পল কালাৰৰ গুলিটো কাৰণেই দিলোঁ যে মানে চাদৰখনৰ শ্বাইনিংটো পাৰ্পল কালাৰ মাৰিছে কাৰণে মই দহিৰ বান্ধিবলৈ এই পাৰ্পল কালাৰটো দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মই দিয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব প্ৰত্যেকটো ভিডিঅ'ই। আজিলৈ ইমানতে সামৰিছোঁ।